নমস্কাৰ বন্ধুসকল, মোৰ চেনেল জুন ষ্টেপলৈ আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কেইদিনমানৰ আগতে আপোনাৰ লাচিত দিৱস হৈ গৈছে। সেই তেতিয়া ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, বাট থাকি গ'ল। আৰু আজি আপোনালোকক সকলোকে অসম দিৱস তথা চুকাফা দিৱসৰ শুভেচ্ছা জনালোঁ, ওলগ জনালোঁ। বন্ধুসকল, আজি আমি কথা পাতিম গেৰিলা যুদ্ধ, গেৰিলা ৱাৰ। গেৰিলা ৱাৰটোক লাচিত বৰফুকনে কেনেকৈ ইণ্ট্ৰডিউচ কৰিছিলে অসমত। আমি সকলোৱে জানো যে অসমৰ সৈন্যবিলাকে মোগলসকলক হৰুৱাইছিল, কিন্তু প্ৰত্যেকবাৰে অসমৰ সৈন্যবিলাক জিকা নাছিল। এবাৰ দুবাৰ তেওঁলোক হাৰিছিলোঁ। এখন যুদ্ধ আছিল, বেটেল অফ আলাবই যুদ্ধ। আমি শৰাইঘাটৰ যুদ্ধৰ কথা সকলোৱে শুনিছোঁ। শৰাইঘাটৰ যুদ্ধত আমাৰ অসমীয়া সৈন্যৰ জয় হৈছিল মোগলৰ বিপক্ষে, কিন্তু আলাবই যুদ্ধখনৰ কথা আমি ইমান শুনা পোৱা নাযায় পটককৈ। আলাবই যুদ্ধখন হৈছে আপোনাৰ শৰাইঘাট যুদ্ধখন হৈছিলে 1671। আৰু আলাবই যুদ্ধখন ঠিক তাৰ দুবছৰ আগতে হৈছিল 1669। সেই যুদ্ধখনত তেতিয়া ৰামসিংহই লাচিতৰ সৈন্যবিলাকক হৰুৱাইছিল। আৰু সেই টাইমত আহোমৰ 10,000 সৈন্য মৰিছিল, 10,000 সৈন্য ঢুকাই গৈছিল বেটেল অফ আলাবইত। তাত এনেকুৱা কিছুমান ভুল কৰিছিল লাচিত বৰফুকনে যে তেওঁ সেই যুদ্ধখন হাৰিবলগীয়া হ'ল আৰু অসমৰ বিশাল সৈন্য বাহিনী তাত মৃত্যু ঘটিছিল। আৰু সেই যুদ্ধখনত মোগলসকল জয়ী হৈছিল। আৰু তেতিয়া মোগলসকলে অলমষ্ট অসমখন দখল কৰিব লয়। আৰু তেতিয়া ৰামসিংহই নিগচিয়েট কৰিবলৈ তেওঁ অসমৰ আহোম ৰজালৈ আগবঢ়াইছিলে নিগচিয়েট কৰিবলৈ, কিন্তু লাচিত বৰফুকনে হাৰ মানিব বিচৰা নাছিল। তেওঁ আৰু এখন যুদ্ধ প্ৰিপেয়াৰ কৰি আছিল যে আমি কিয় হাৰ মানিম পটককৈ। তো লাচিত বৰফুকনে কি কৰিলে, আৰু এখন যুদ্ধ কৰিম বুলি ক'লে। তো তেতিয়া এবাৰ মোগল সৈন্যই ভাবিলে এবাৰতো গোটেইখিনিকে খতমেই কৰি দিম। তো যেতিয়া শৰাইঘাটৰ যুদ্ধলৈ আগবাঢ়িল, তেতিয়া লাচিতে ভাবিলে আমি তাৰ আগতে গেৰিলা ৱাৰফেয়াৰ হোৱা নাছিল অসমত। আলাবই যুদ্ধখনৰ হোৱাৰ মেইন কাৰণ হ'ল এতিয়া মুখামুখি যুদ্ধ কৰিলে। অসমীয়া সৈন্যই মোগল সৈন্যই মুখামুখি যুদ্ধ কৰিলে। আৰু সেই মুখামুখি যুদ্ধত যিহেতু তেওঁলোকৰ মেন পাৱাৰ বহুত বেছি আছিল, মুখামুখি যুদ্ধত আমি তেওঁলোকৰ আগত তিচ দিব নোৱাৰিলোঁ। কাৰণ বহুত সৈন্য মৰিলে, অসমীয়া সৈন্য 10,000 সৈন্য মৰিলে। তো সেইকাৰণে লাচিতে এইবাৰ কি কৰিলে, গেৰিলা ৱাৰফেয়াৰ টেকটিক্সটো ব্যৱহাৰ কৰিলে। গেৰিলা ৱাৰফেয়াৰ হৈছে আপোনাৰ কাৰণ অসমখন হৈছে বিভিন্ন নদ নদী পাহাৰৰ দেশ, পৰ্বতৰ দেশ। তো ইয়াত ইমানখিনি যে সমতল দেশ নহয়। মোগলসকলৰ সমতল জেগাত, কাৰণ নৰ্থ ইণ্ডিয়াৰ ফালে সমতল জেগাত যুদ্ধ কৰা ইহঁতৰ প্ৰেক্টিচ আছিলে। চ' লাচিত বৰফুকনে কি কৰিলে, যিহেতু এখন পাহাৰ নদ ভৈয়ামৰ দেশ, তো সেইকাৰণে লাচিত বৰফুকনে সেই যিটো জিঅ'গ্ৰাফিকেল নলেজ, সেই জিঅ'গ্ৰাফিকেল নলেজটো ইউজ কৰিলে। এইটো মুখামুখি যুদ্ধ নহয়, পাহাৰত গছৰ আঁৰত পিছফালৰ পৰা গছৰ ওপৰত টেকনিক লগাই পেলাই আক্ৰমণ কৰিব ধৰিলে। আপোনাৰ নাৱেদি পানীয়েদি এনেকৈ চব ফালৰ পৰা মুখামুখি যুদ্ধ নহয়, লুকাই লুকাই তেওঁলোকক আক্ৰমণ কৰিলে মোগল সৈন্যবিলাকক। আৰু সেইখন যুদ্ধত লাচিত বৰফুকনে অসমখনক বচালে, জয়ী হ'ল। তো আপুনি যদি সেইকাৰণে শৰাইঘাটৰ যুদ্ধখন আপোনাৰ গেৰিলা যুদ্ধ বুলিও কয় এখন। তাত গেৰিলা ৱাৰফেয়াৰৰ টেকনিক ব্যৱহাৰ হৈছিল। চ' এই দুখন যুদ্ধ বহুত ইম্পৰ্টেণ্ট আমাৰ আছামিজ হিষ্ট্ৰীত। এখন হৈছে বেটেল অফ আলাবই আৰু দ্বিতীয়খন হৈছে বেটেল অফ শৰাইঘাট। কেনেকৈ বেটেল অফ আলাবইৰ পৰা ভুলখিনি লাচিত বৰফুকনে শুধৰাই গেৰিলা ৱাৰফেয়াৰৰ টেকটিক লগাই শৰাইঘাটৰ যুদ্ধখন অসমবাসীক জিকাবলৈ কাৰণে তেওঁ পাৰিলে। চ' ভিডিঅ'টো যদি কিবা নতুন কথা শিকিব পাৰিলে নিশ্চয় শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ইমানেই আজি, ধন্যবাদ।